এভৰিৱান। আজি ৰাতিপুৱাৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু যোৱাকালি ৰাতিতে হাজবেণ্ডে আনিছিল দৈ আৰু মিঠাই, কিন্তু ৰাতি যিহেতু ঠাণ্ডা সেইকাৰণে ৰাতি নাখালোঁ। এতিয়া চাহৰ লগত খাম। খাই পেলাই অকণমান ওলাই যাম, মানে হাজবেণ্ডৰ কিবা কাম আছে। আজি মানে ভিতৰুৱা ৰাস্তাৰে যাম, মানে সেইফালেদি শ্বৰ্টকাট হয়। চ' আমি জল্দি আহিছোঁ আৰু জল্দি যাবও লাগিব, মানে সেই আছে, হাজবেণ্ডৰ ডিউটি আছে। তেখেতে মোক নামাই পেলাই আৰু ডিউটি গুচি যাব, আৰু ময়ো মানে ৰুম আহি পালোঁ, হাজবেণ্ডৰ ডিউটি গুচি গ'ল। এতিয়া মই কি কৰোঁ, চ' ভাবিলোঁ এটা ৰিলকে বনাই লওঁ। চ' মই ৰিল বনোৱাৰ কাৰণে মেখেলা চাদৰযোৰ পিন্ধিছোঁ, আৰু আজি মানে চাদৰখন বেলেগৰ মেখেলাখন বেলেগৰ সেনেকৈ মিক্স কৰি পেলাই পিন্ধিছোঁ। মানে ব্লুৰ লগত এইটো কালাৰ ধুনীয়াকৈ মেটচ হৈছে। আৰু ৰাতি হাজবেণ্ডো আহি পেলাই অফিচৰ পৰা, তেখেতে মোক বিচাৰি আছে আৰু মই ভাত বনোৱাত লাগি গ'লোঁ। দালি বইল হ'ব দিছোঁ, তাত আলু দি দিছোঁ। এইকেইদিন মানে বইল খাই আৰু মানে কিবা লাগি গৈছে। ভাতটো দালিটো বইল কৰি পেলাই মই হাজবেণ্ডৰ লগত মুভিকে চাম। মুভিখনৰ নামেই নাজানো, মই প্ৰভাসৰ হয়, মানে নতুনকৈ ওলাইছে যে সেইখন। মানে হাজবেণ্ডক অফিচৰ কোনোবা লগ আছে আৰু সিহঁতে এইবোৰ মানে নতুন মুভিবোৰ ডাউনলোড কৰে। চ' তাৰ পৰা হাজবেণ্ডো আনি থাকে এনেকৈ নতুন মুভি। চ' আমি প্ৰায়ে চাওঁ। আৰু মই এতিয়া ধুনীয়াকৈ শুই লওঁ, শুই পেলাই মুভি চাওঁ দুয়ো। এনেকৈ মানে হাজবেণ্ড ৱাইফে লগ হৈ পেলাই মানে মাজে মাজে মুভি চাব লাগে, ভাল লাগে। মানে মৰম বাঢ়ে বুলি কয় যে, ভাল এটা ফিলিং হয়। আপোনালোকেও ট্ৰাই কৰি চাব। দুয়ো একেলগে পূৰা কাম চাম কৰি পূৰা আজৰি হৈ পেলাই এনেকৈ ধুনীয়া চাই মুভি এখন লগাই পেলাই দুয়ো চাব। চাই দুয়োৰে অকণমান কথাও পাতিব, ভাল ফিল হ'ব। এবাৰ ট্ৰাই কৰি চাব এনেকৈ। মোৰ এইফালে হুইছেল আহি গ'ল, চ' মই উঠি আহিলোঁ। মই কৈছোঁ মানে কাম চাম কৰি পেলাই চালে ভাল লাগে, এনেকৈ উঠি ভাল নালাগে। আৰু নেক্সট দিনা ৰাতিপুৱাৰ হয়। মানে উঠিলোঁ, উঠি পেলাই এতিয়া ৰুমটো ঝাৰু দিলোঁ আৰু এতিয়া মুচি আছোঁ। দৌৰাকৈ মুচিছোঁ, আৰু মুচি পেলাই মই গাটো ধুই আৰু ভাত বনাম। হাজবেণ্ডৰ 9:30 পৰা ডিউটি আছে, টিফিনো লৈ যাব। হাজবেণ্ডে উঠিছে বাৰু, উঠি পেলাই বাইকখন ধুই আছে, মানে 2-3 মূৰে বাইকখন সদায় ধুৱে। আৰু মই দৌৰাকৈ মোৰ কামখিনি কৰি পেলাই মই গাটো ধুই আৰু ভাতত লাগি যাওঁ। মানে আজিকালি ঠাণ্ডা দিনত কি হয়, মানে উঠিব ইমান হেলা লাগে। কিমান যেন 3বাৰ মানে এলাৰ্মে মোৰ মানে বন্ধ হৈ যায়। মানে সাৰিও পাওঁ, মোবাইল চাই থাকোঁ, উঠিব বৰ টান পাওঁ। এতিয়া ৰুমটো হৈ গ'ল, এতিয়া বাহিৰৰখিনি মুচি দিওঁ। আৰু এইবোৰ চব মানে লেতেৰা কাপোৰ ধোৱাৰ কাৰণে মই এনেকৈ ওলাই থৈছোঁ বাহিৰত। এতিয়া খেন্তি মোৰ মোচা অলমষ্ট হৈয়ে গ'ল। এইখিনিতে আমাৰ বাৰান্দা হয়, আৰু ইয়াত মানে বস্তু
মানে যিখিনিতে নালাগে আৰু সেইখিনিতে এফালে ওলাই থৈছোঁ। আৰু এতিয়া মই গাটো ধুই আহোঁ, কামখিনিতে হৈয়ে গ'ল। হেল্ল' এভৰিৱান, এয়া হাজবেণ্ডে ভাত পানী খাই অফিচত গ'ল, টিফিনো লৈ গৈছে। এতিয়া মই মোৰ ভাতকেইটা খাই লওঁ। যিহেতু আমি তেল চেল একো খোৱা নাই, বুট আলু এনেকৈ বইল কৰি ঘুগনি টাইপৰ, মানে ঘুগনি নহয়, বুট আৰু আলু বইল কৰিছোঁ, সেনেকৈ খাওঁ আৰু আলু পিটিকা। মোৰ হাজবেণ্ড 8:30 গৈছে অফিচত। মই 6টামানতে উঠিছোঁ। উঠি পেলাই গা চা ধুই মই ৰাতিতে বাচন ধুই থৈছিলোঁ, বাচন ধুইছোঁ, পানী চানী ভৰাই থৈছিলোঁ। উঠিয়ে গাটো ধুই পেলাই ভাত দুটা বনাই দিছোঁ।